ই কেলা ইমান দেৰি কৰে ইয়াক ৰখি ৰখি 3.5 খোলামান গেলে আৰু বা কেই খোলা যায় হিচাপ নাই তই আহিলে নেকি কেলা তই ইমান দেৰি কৰ ৰখি ৰখি 3 খোলামান চাৰা গেলে চাধাই দিয়া ফাৰ্ষ্ট খাই দে নকবিয়ে ভাই সেই অফিচৰ বহুত জ্বালা এত জ্বালা সদায় থাকে নহয় আজি কেইদিনমান হ'ল এজন বৃদ্ধ মানুহ অফিচত আহি সদায় অপেক্ষা কৰি থাকে কিয় তেওঁৰ ল'ৰা হেনো আৰ্মিত চাকৰি কৰে অসমৰ বাহিৰত তেওঁৰ ল'ৰাই হেনো তেওঁক কথা দিছিল যে অফিচত যাই কিনে আৰ্মি চাকৰি তাতে যাই কিনে তেওঁলৈ চিঠি পঠিয়াব সেইবাবে বৃদ্ধ মানুহজনে সদায় অফিচত আহে আৰু ল'ৰাৰ চিঠিলৈ অপেক্ষা কৰে পিছে তই মানুহজনক কি কৈ পঠিয়াৱ কি ক'ম আৰু অনদিনাৰ দৰে সদায় এনেকৈয়ে কওঁ আৰু চিঠি আজি অহা নাই বুলি বেয়া লাগে মানুহজনে দুখমনেৰে উভতি ঘৰলৈ গুচি যায় যি নহওক তেওঁ আমাৰ দেউতাৰ সমবয়সীয়াই মানুহজনক দেখি দেউতাৰে মনত পৰি যায় পিছে আজি মানে মানুহজনলৈ মোৰ আজি অলপ বেছিয়ে বেয়া লাগে কিয় এনেদৰে সদায় অপেক্ষা কৰি থাকে সেইবাবে আজি মই এটা নতুন বুদ্ধি ভাবিছ মই মানে কি কৰিলোঁ অফিচৰ ভিতৰৰ পৰা এখন উকা চিঠি কাগজ লৈ আহিলোঁ আৰু তাতে লিখি দিলোঁ মই ভালে আছোঁ কিন্তু কি আচৰিত জানা মানুহজনে সেই শব্দটো পঢ়ি কিনে মনত আনন্দিত হ'ল জানো তেখেতে নতুনকৈ জীৱনটো জীয়াবলৈ এটা উৎসাহ পালে কি কৰিবি আজিৰ দিনত এই ল'ৰা ছোৱালীবিলাকে মা দেউতাৰ মৰম বুজি নাপায় সেইটোৱে চাকৰি পাই নিজকে বহুত ডাঙৰ মানুহজন বুলি ভাবে চাকৰি পাই কিনে তেওঁলোকে গাঁৱৰ যিবিলাক আত্মীয় কুটুম আছে সেইবিলাকলৈ পাহৰিয়ে যায় নাভাবে তেওঁলোকৰ মা দেউতাকে যে তেখেতৰ অপেক্ষাৰ কাৰণে কিমান কষ্ট ভুগি আছে যি নহওক দে আমাৰে ভাল আমি ঘৰতে থাকি মা দেউতাৰ লগতে আছোঁ গাঁৱৰ মানুহ গাঁৱত খেতি বাতি কৰি আমি চাবলৈ